হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? ভালনে? ময়ো এতিয়া বজাৰত যাব ওলাইছোঁ। মানে অকণমান সৰু সুৰা বজাৰ আছে কেইটামান, আৰু তাৰপিছত আজি বৰপেটাতে জীৱন্ত ৰাস হ'ব বুলি শুনিছোঁ। মানে এখেতে এতিয়া ফোন কৰি সুধিলে এজনক, মানে ক'লে তেখেতে যে ৰাসৰ নাটক হ'ব বুলি কৈছে। এতিয়া কি হ'ব কি নহ'ব গম নাপাওঁ ইমানখিনি, তথাপিতো মানে পাৰ্থই ক'লে আৰু ওলোৱাচোন ওলোৱা, বজাৰ কেইটামান কৰিব লগা আছে যদি বজাৰখিনিও কৰি ল'বা, আৰু ৰাসৰ সেইফালে মানে এপাক চাই আহিম আৰু ফিল্ডখনৰ সন্মুখেৰে, যদি কিবা ভাল লগা আছে মানে সোমাই আহিম। এয়া মই ৰেডি, সেইফালে এয়া ৰেডি হৈছে, আৰু এয়া চুৰ্ণিখন ভাল লাগিছিলে জনাবচোন। হাৱাই চেণ্ডেলযোৰ পিন্ধি আছোঁ ঘৰত থকাযোৰে, বাহিৰত পিন্ধিম বাৰু, চেঞ্জ কৰিম। আমি বজাৰ আহি পালোঁ, আৰু এয়া আমি সৰু সুৰাকৈ বজাৰখিনি কৰি আছোঁ বাৰু ঘূৰি পকি, আৰু ইয়াৰ পিছত যাম আমি ৰাস চাব। তো ব'লক মোৰ লগত আপোনালোকেও ৰাস চাব। নামৰ সুৰৰ নাট্যও আমাৰ গোপীসকলক, নামঘৰৰ গোপীসকলক ঘূৰাব লাগিব। এই আজি ৰাসলীলা মোৰ বহুত ক'ব লগা আছিল, আৰু লিখা আছে মোৰ বহুত বস্তু, গতিকে মই কৃষ্ণায় নমঃ। শ্রীকৃষ্ণায় বাসুদেবায় জয় হরে রাম রাম এ জয় নারায়ণ রাম কে হরে রাম রাম কে প্ৰয়োজন হৈছে অত্যাচাৰ অনাচাৰহঁতক দমন কৰি শ্ৰীকৃষ্ণৰ নাম গুণানুকীৰ্তন কৰোৱা হ'ব। মথুৰাৰ দৈৱকীৰ গৃহত, দৈৱকীৰ গৰ্ভত স্থিতি হৈ কৃষ্ণৰূপে মই জনম লওঁ। 호흡한 잡히는 것도 해결
সঙ্গে আজি করিলু অর্পণ অতি হুকুতে গায়ত্রী বিবাহ দেওয়া একান্দি বিদয় কি উঠা রথত উঠা দৈবকীর বিবাহ পাতি মহাসমৰহে আপোন পাৰ আজি মূৰ্খ কণ্ঠ তই স্নেহৰ ভোগ দিতৰ দৈবকী এই দৈবকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিবতো অৱলীলাক্ৰমে মৰণৰ দিনটোৰ চমু চাপি আহে কোনে কোনে তাৰে আজি পূৰ্বৰ সূচনা অখুনে মারের দৈবকী আটে কলের কি তলি লগে বন্দি করে রাখা মনমোহ করা গেল গোকুলৰ নন্দৰ ঘৰত জন্মিছে যোগমায়া যশোদাৰ গৰ্ভত মেলা আছে সকলো দুৱাৰ উভৰ নহুজো বিলম্ব নকৰি আনাগৈ যোগমায়া পুত্ৰক সলাই যোৱা বসুদে যোৱা হেল্ল' গাইজ আহি পালোঁ জানেনে আৰু দেখুৱালোৱে আপোনালোকক মানে কি হৈছিল তাত আমাৰ মানে বৰপেটাত তো এইখিনি আছিল আৰু অকণমান বজাৰো কৰিলোঁ বজাৰ মানে এয়া ডেইলি লাগতিয়াল বস্তুৱে কৈছিলোঁ নহয় আপোনালোকক ডেইলি লাগি থকা বস্তু ধৰক ফেচ ৱাছ কিবা কিবি চেম্পু এনেকুৱা আৰু চিম্পুলকৈ বাথৰুমৰ বস্তু কিবা কিবি এনেকুৱা আৰু সেইখিনি আৰু দেখুৱাবলগীয়া নহয় আৰু তো আৰু যিখিনি বাকীও কাম আছিল চব কৰি আহিলোঁ তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ বুলি ভাবিলোঁ তো ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব তো আজিলৈ আহিছোঁ বাই বাই